হাই দৰ্শকসকল, এয়া গাড়ী লোডশ্বুট কৰি নামি আছোঁ কুৱাৰীৰ পৰা, যাম ডুমডুমীয়ালৈ। আমাৰ লগত থাকিব, আপোনালোকে চাই থাকিব। ডুমডুমীয়ালৈ যাওঁ আৰু গৈ থাকোঁ বলক। নমস্কাৰ দৰ্শকসকল, VL ব্লগ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এই চেনেলটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক গৈ থাকোঁ ডুমডুমীয়ালৈ। তো মোটামুটি আহি এয়া গাঁও, কুৱাৰীৰ পৰা আহি গাঁও পালোঁ। গাড়ী দুখন আহিছে, ছাইড দিওঁ, ছাইড কৰি ল'লে বা বলক। সেয়া চকাকেইটা চাই লওঁ, কিবা পাথৰ চাথৰ সোমাইছে নেকি, আৰু গৈ থাকোঁ বলক। এয়া চাওক, এইখন কাৰ্বি আলং পৰে, কুন্দুলিত এইখন এৰিয়া কাৰ্বি আলং এৰিয়া পৰে। তো আমি গৈ থাকোঁ। চাওক না, বস্তিৰ মাজেদি ৰাস্তা, এয়া ৰাস্তাও বলক। টাটা মোবাইল এখনত ভাল লোড কৰি আছে, অলপ ৰখিব লাগিব। যিয়ে নহওক, এতিয়া ছাইড দিলে সিহঁতে লোড শ্বুট কৰি, এতিয়া আমি গৈ থাকোঁ বলক। তো আহি এয়া কুন্দুলি ৰোড পালোঁ। এতিয়া যাওঁ আমি কঠীয়াতলীলৈ। পিছত কঠীয়াতলীৰ পৰা আকৌ নগাঁও যাম। থাকিব, চাই থাকক আপোনালোকে, আমাৰ লগত থাকক আৰু চাই থাকক। ভিডিঅ'টো শেষলৈকে চাব। এয়া কুন্দুলি, আগত ফৰেষ্টৰৰ গাড়ীত গৈ আছে। চাহপাতি বাগান দেখিছে নেকি? চাহপাত বাগান দুই চাইডে। আহি ধৰক কঠীয়াতলী পায়ে যাম আৰু। এয়া কঠীয়াতলী পাই গ'লোঁ। এতিয়া আমি যাব লাগে নগাঁও ছাইডত, ৰাইটত যাব লাগিব বলক। যিয়ে নহওক, 4 লাইন আহি পালোঁ, গৈ থাকোঁ। আৰু আহি ননৈ পায়ে গ'লোঁ। এয়া ননৈ গেট, ইয়াতে ৰখাওঁ, অলপ এণ্ট্ৰি চেণ্ট্ৰি কৰি লওঁ আৰু গৈ থাকোঁ বলক। যিয়ে নহওক, ডুমডুমীয়ালৈ যাম। চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই আমি বৰঘাট এৰিলোঁ, এয়া গৈ আছোঁ আমি বাইপাছত, নগাঁও বাইপাছত গৈ আছোঁ। বেবেজীয়া হৈ যাম, যিহেতু 9 এণ্ট্ৰি আছে, ইয়াত বেবেজীয়া সোমাম। এইটো হ'ল দক্ষিণ বাট, কামপুৰৰ পৰা যিটো বেবেজীয়ালৈ আহিছে, এইটো হ'ল দক্ষিণ বাট। এয়া বেবেজীয়া চাৰিআলি, এইখন হ'ল বেবেজীয়া চাৰিআলি। এয়া আমি চিধা যাম, বলক গৈ থাকোঁ। এয়া পালোঁ আহি, এইটো হ'ল মৰিগাঁও ৰোড। আমি নগাঁও ফালে গৈ আছোঁ। নগাঁও ফালে গৈ বৰবেটি হৈ যাম। টাউনত নোসোমাওঁ, টাউনৰ ছাইডেদি এয়া বৰবেটি আহি পালোঁ। এতিয়া এইপিনে লেফ্টত সোমাব লাগিব আমি। এয়া লেফ্টত ৰাস্তাত সোমাই গ'লোঁ আৰু গৈ থাকোঁ বলক। আৰু এয়া হ'ল গাঁৱলীয়া ৰাস্তা, দেখিছে? হ'লেও গাড়ী চলে, কোনো অসুবিধা নাই। যিয়ে নহওক, এতিয়া গৈ আমি ওলাম কোনফালে? চলচলি ব্ৰিজটো পাৰ হৈ এয়া ৰাইটত নগাঁও, লেফ্টত আমি যাম ডুমডুমীয়া, ঢিং, মইৰাবাৰী, এইটো ৰোড পালোঁ। বলক গৈ থাকোঁ। যিয়ে নহওক, আৰু যি গেটাৰী ৰাস্তাত কাম চলি আছে, যি ৰোডৰ কাম চলি আছে, গাড়ী লাহে লাহে যাব লাগে। এখন গাড়ী আহিলে আৰু এখন ছাইড দিবলৈ নাই। এয়া বৰদোৱা তিনিআলি, লেফ্টত গৈছে থানালৈ ৰোড, এইটো গ'ল। এইটো আকৌ এটা বৰদোৱা তিনিআলি, লেফ্টত সোমাইছে এইটো বৰদোৱা থানালৈ, আৰু ৰাইটত গৈছে এইপিনে ঢিং, মইৰাবাৰী, এইটো ছাইডত। তো আহি পালোঁ জামতলৰ পৰা আমি ৰাইডত যাব লাগিব। এয়া বলক, এতিয়া ডুমডুমীয়া ৰাস্তাত, তাক না দুই চাইডে পানী আৰু ৰাস্তাত যি পাব্লিক,
তো গৈ থাকোঁ বলক। আগত এখন ৰেলগেট আছে, ৰেলগেটখন পাৰ হওঁ। যি বেয়া ৰাস্তা ৰেলগেটত, খেলি মেলি লাগি গ'ল। এতিয়া গাড়ী ঘূৰাই, ইয়াত ৰাস্তাত কাম চলি আছে, মানে আমি গাড়ী ঘূৰাই চিধাকৈ সোমাব লাগিব। তাক নিজে লগে লাগি ৰাস্তাটো বনাই ইয়াক গৈ আছোঁ। তো আহি মোটামুটি ডুমডুমীয়া পায়ে গ'লোঁ। এয়া চাওক মাৰ্কেটৰ ঘৰ চৰ এইবিলাক। তো যিয়ে নহওক এয়া আহি পালোঁ। এয়া গাড়ী আনলোড হৈ আছে, এখন গাড়ী আনলোড হৈ ওলালে। তো যিয়ে নহওক মালটো চাই সিহঁতে ৰিজেক্ট কৰি দিলে। আমি ভোকত মৰি আছোঁ, ৰাতিপুৱা একো খোৱা নাই, চাহ নাস্তা কৰি আহিছিলোঁ আৰু আহিলোঁ ইয়াত চাহ তাহ কিবা খাবলৈ। তো আহি দেখোন যি ৰঙালাও, কি ক'ম, মাথা ঘূৰাই যাব। এয়া চাওক গাড়ী লোড হৈ আছে, 10 চকা 12 চকা। আৰু এয়া চাওক দৰ্শকসকল, আমি ডুমডুমীয়া বজাৰত আছোঁ আৰু গাড়ীত ৰঙালাও লোড হৈ আছে, ট্ৰেক্টৰে লৈ আহিছে। এয়া চাওক ৰঙালাও চৰৰ পৰা, এয়া চাওক। তো ভাল লাগিলে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আহিছোঁ আমি ক'ৰ পৰা আহিছোঁ, ক'ত, এয়া চাওক। তো গুগল মেপৰ পৰা ফটো লৈ এয়া দিছোঁ চাওক। আৰু ইয়াতে ধন্যবাদ আপোনালোকক। বেলেগ ভিডিঅ'ত দেখা হ'ব। বাই বাই।